হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো বৰ্তমান ভালেই। আৰু সকলোৰে পূজা কেনেকুৱা গ'ল প্লিজ মোক কমেণ্ট কৰি জনাবচোন। আৰু মইনো এইবাৰ পূজা ক'ত কেনেকৈ চালোঁ তাকেই ভাবিলোঁ আপোনালোকক দেখাওঁ। তেনেহ'লে আহক চাওঁ। আৰু এয়া আমি আহি আছোঁ মাৰ ঘৰলৈ। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে যে ছোৱালীৰ জন্মদিন আৰু পূজা এইবাৰ একেলগেই পৰিছে। অৰ্থাৎ ষষ্ঠীৰ দিনাখনে তাইৰ জন্মদিন আছিল আৰু পিছদিনা অৰ্থাৎ সপ্তমীৰ দিনাখন আমি এতিয়া আহি আছোঁ মাৰ ঘৰলৈ। আৰু তাত তাইৰ এবাৰ আশা আছে যে মামাকৰ ঘৰতো হেনো তাইৰ জন্মদিন পাতিব। সেয়ে আমি এতিয়া আহি আছোঁ আৰু গৈ পাই তাত মামাহঁতে আয়োজন কৰি আছে বাৰ্থডে। তাত বাৰ্থডে চেলিব্ৰেশ্যন কৰিমগৈ আৰু বাৰ্থডে ভিডিঅ'টো আপোনালোকক দি থৈছোঁ, আপোনালোকে প্লিজ চাব যোনে চোৱা নাই। আৰু এয়া বাটত পূজা দেখি গৈছোঁ, ভাল লাগিছে আৰু সেয়ে চাই যাওক। আৰু যিহেতু সপ্তমীৰ দিনাখন তাইৰ জন্মদিন আছিল, মানে মামাকৰ ঘৰত তাইৰ জন্মদিন পতা হৈছিল, সেয়ে আমি সেইদিনা পূজা চাবলৈ যোৱা নহ'ল। আজি অষ্টমী অৰ্থাৎ কুমাৰী পূজাৰ দিনা আমি এতিয়া আহিছোঁ পূজা চাবলৈ। ভাবিছিলোঁ নগাঁও টাউনলৈ যাম বুলি, কিন্তু যিহে বৰষুণৰ বতৰ সেয়ে আমি নগাঁৱলৈ যোৱা নহ'ল। সেই বেবেজীয়া ফালে অকণমান ওলাই আহিলোঁ আৰু বেবেজীয়া জামুগুৰি চাৰিআলি এনেকৈ যাম আৰু তাকে ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ। আৰু সেইকাৰণে ৰ'ব ষ্টাইল কৰি আহিছোঁ ভিডিঅ'টো। আৰু প্লিজ মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে আহক চাওঁ ভিডিঅ'টো। এতিয়া আমি এয়া সেৱা কৰি আহি বেবেজীয়া চাৰিআলিৰে এখন খুবেই ধুনীয়া কছমেটিক পইণ্টত সোমাইছোঁ। নাম হৈছে সুগন্ধি নিবাস। আপোনালোকেও যদি কেতিয়াবা বেবেজীয়ালৈ আহিব, দোকানখন খুবেই ধুনীয়া হয় আৰু ইয়াৰ বস্তুবোৰো খুবেই ধুনীয়া আৰু দামবোৰো একদম এফৰ্ডেবল হয়। আহিবচোন আপোনালোকে আৰু ভিডিঅ'টো চাই যাওক। এয়া মা, বৰমা, মই কিবাকিবি চাই আছোঁ আৰু 230 লিখিব দিছে। কি লওঁ একো এতিয়ালৈকে ক'ব পৰা নাই, তথাপিতো খাৰু কিবাকিবি এনেকৈ চাই আছোঁ। কি লওঁ চাওঁচোন বাৰু। আৰু ইয়াৰ পিছত আমি যাম জামুগুৰি চাৰিআলিৰ পূজা চাবলৈ, কিন্তু বতৰটো ইমান ভাল নহয় বাবে খুব এটা
ভাল লগা নাই, হ'লেও মানে খাবলৈ যাবতো লাগিবই পূজা, যিহেতু 2 বছৰৰ মূৰত পূজাটো আহিছে। 2 বছৰৰ মূৰত এইবাৰ ভালকৈ পূজা পাতিছে। সেই বৰষুণৰ বতৰ হ'লেও মানে সকলোৱে আহিছে আৰু পূজা চাবলৈ, আমিও তেনেকৈ আহিছোঁ। যাওঁ তাত কি চাওঁ কি কৰোঁ আপোনালোকক দেখাম, আপোনালোকে চাই যাওক আৰু কেনেকুৱা পায় ভিডিঅ'টো শেষলৈ চাই পেলাই আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ কমেণ্ট কৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। তেনেহ'লে আহক চাই যাওঁ আমি আৰু ক'ত যাওঁ কি কৰোঁ। কম মানুহে পূজা চাব যায়, কম কথা নেকি? আমি এনেকুৱাই মানে